অসমীয়া ভাষা কওঁতে লিখোঁতে নিৰ্দিষ্টকৈ বুজোৱা বিভিন্ন শব্দ ব্যৱহাৰ হয়। আজি এই ভিডিঅ'ত তেনে কিছুমান শব্দ জানিবলৈ চেষ্টা কৰিম। এখন কিতাপ, এটা গল্প, এটা কলম, এডাল পেঞ্চিল, এটুকুৰা ৰবৰ, এযোৰ চশমা, এটা আম, এটুকুৰা আম, এপাচি আম, এবিধ ফল, এচাটি বতাহ, এজাক বৰষুণ। এজোপা গছ, এখিলা পাত, এপাহ ফুল, এডাল ঢাল, এথোপা ফুল। এখন কাকত, এখিলা কাগজ, এডাল বাঁহ, এটা চাৰ্ট, এটা ছাতি, এখন ফেন, এখন পৰ্দা, এটা কোৱা, এখন গামোচা, এডাল ৰছী, এটা পেণ্ট, এটা ফ্ৰক। এমুঠি চাউল, এসাঁজ ভাত, এথাল ভাত, এগৰা ভাত, এখন তৰকাৰী, এবিধ তৰকাৰী। এমুঠি শাক, এবিধ শাক, এটা মাছ, এটুকুৰা মাছ, এখন থাল, এটা গিলাচ। এদম বালি, এবাহ চৰাই, এজাক ল'ৰা, এদল মানুহ, এবোজা খৰি, এদম কাপোৰ, এথোক কল, এথোপা আঙুৰ, এচুৱা পথ, এটুকুৰা মাটি, এজাক গৰু, এসপ্তাহ। এটা কমলা, এফুটা কমলা, এচুলু পানী, এসাগৰ পানী, এচাটি পানী, এটোপ পানী, এজনী ছোৱালী, এজাক ছোৱালী, এগৰাকী মহিলা, এদল মহিলা, এটি কেঁচুৱা, আকৌ এজন শিক্ষক, কেতিয়াবা আকৌ এগৰাকী শিক্ষক। এটা নহৰু, এফুটা নহৰু, এমুঠি নহৰু, এটা তৰমুজ, এটুকুৰা তৰমুজ, এফাল তৰমুজ, এখন চাদৰ, এখন মেখেলা, এযোৰ মেখেলা চাদৰ, এসাঁজ কাপোৰ, এযোৰ চেণ্ডেল, এপাট চেণ্ডেল। এভাগ থাপনা, এভাগ শৰাই, এভাগ মন্দিৰ, এটা মন্দিৰ, এখন শৰাই, এগছি চাকি, এজনা প্ৰতিমা, এজনা গুৰু, এফাকি মন্ত্ৰ, এভাগ পূজা, এচাম ভক্ত, একাজলি পুষ্প। এহাল গৰু, এযোৰ পাৰ, এহাল মানুহ, এযোৰা মানুহ, এযোৰা তলা চাবি, এটা তলা চাবি, এপদ অলংকাৰ, এপদ সম্পত্তি, এপদ মাটি, এপাহ পুষ্প, এখিলা পত্ৰ, এচুৱা সময়। এপাৰি চুলি, এপালি দৰৱ, এলদা গোবৰ, এজুৰি চকু, এঘটি পানী, এহালি শালিকা। এনেদৰে কোনো বস্তু নিৰ্দিষ্টকৈ বুজাবলৈ অসমীয়া ভাষাত বিভিন্ন শব্দৰ ব্যৱহাৰ হয়। এনেধৰণৰ শব্দৰ ব্যৱহাৰে অসমীয়া ভাষাক অন্য ভাৰতীয় ভাষাতকৈ চহকীও পৃথক কৰিছে। ধন্যবাদ।